কম্বোডিয়া হৈছে এছিয়া মহাদেশৰ এখন দেশ য'ত পৃথিৱীৰ সৰ্ববৃহৎ হিন্দু মন্দিৰ আছে। কম্বোডিয়াৰ উত্তৰ-পূবে লাওছ, পূবে আৰু দক্ষিণ-পূবে ভিয়েটনাম, পশ্চিম আৰু উত্তৰ-পশ্চিমে থাইলেণ্ড আৰু দক্ষিণ-পশ্চিমে থাইলেণ্ড উপসাগৰ অৱস্থিত। ফনম পেন হৈছে এই দেশৰ ৰাজধানী আৰু বৃহত্তম চহৰ। ইয়াৰ মুঠ মাটিকালি হৈছে 1,81,035 বৰ্গ কিলোমিটাৰ আৰু ই বিশ্বৰ দেশসমূহৰ ভিতৰত 89তম স্থানত আছে। এই দেশখন আগতে কাম্পুচিয়া নামেৰে জনাজাত আছিল, কিন্তু পিছত ইয়াৰ নাম কম্বোডিয়া ৰখা হৈছিল। আজি আমি আপোনালোকক কম্বোডিয়াৰ বিষয়ে কেইটামান আশ্চৰ্যজনক তথ্য ক'বলৈ গৈ আছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পাব। কম্বোডিয়া 1953 চনৰ 9 নৱেম্বৰত ফ্ৰান্সৰ দাসত্বৰ পৰা মুক্ত হৈ স্বাধীনতা লাভ কৰিছিল। পৃথিৱীৰ সৰ্ববৃহৎ হিন্দু মন্দিৰ চৌহদ আৰু সৰ্ববৃহৎ ধৰ্মীয় স্মাৰকটো কম্বোডিয়াত অৱস্থিত। এই মন্দিৰৰ নাম হৈছে অংকৰৱাট মন্দিৰ, যিটো অংকৰ নামৰ ঠাইত আছে। কম্বোডিয়াত বৃহৎ সংখ্যক হিন্দু আৰু বৌদ্ধ মন্দিৰ আছে, যিবোৰ এসময়ত হিন্দুসকলে শাসন কৰিছিল বুলি বিশ্বাস কৰা হয়। এই দেশৰ বেছিভাগ লোকে বৌদ্ধ ধৰ্ম অনুসৰণ কৰে, যাৰ বাবে ই কম্বোডিয়াৰ ৰাষ্ট্ৰীয় ধৰ্ম। ইয়াৰ মুদ্ৰাক কম্বোডিয়ান ৰিয়েল বোলা হয়। কম্বোডিয়াৰ সৰ্বোচ্চ পৰ্বত হৈছে ফনম আউৰেল, যাৰ উচ্চতা প্ৰায় 1813 মিটাৰ। মেকং নদী হৈছে কম্বোডিয়াৰ আটাইতকৈ দীঘল নদী, যাৰ দৈৰ্ঘ্য প্ৰায় 4,350 কিলোমিটাৰ। টনল চাপ নামৰ হ্ৰদটো দক্ষিণ এছিয়াৰ সৰ্ববৃহৎ মিঠা পানীৰ হ্ৰদ, যি কম্বোডিয়াত অৱস্থিত। এই হ্ৰদটোৱে বছৰত দুবাৰকৈ ইয়াৰ প্ৰৱাহ সলনি কৰে। কম্বোডিয়া ইয়াৰ বিদেশী ব্যঞ্জনৰ বাবে বিশ্বব্যাপী জনপ্ৰিয়, য'ত সাপ, বিচ্ছু, তেলপোকা, পোক-পতংগ, মকৰা আদি ৰন্ধা আৰু খোৱা হয়। কম্বোডিয়াৰ এক বৃহৎ অংশ অৰণ্যৰে আগুৰি আছে। এই দেশৰ উপাৰ্জনৰ মুখ্য উৎস হৈছে কৃষি, মাছ আৰু পৰ্যটক। হেমাৰ নৱবৰ্ষৰ উৎসৱটো কম্বোডিয়াত অতি ধুমধামেৰে উদযাপন কৰা হয়। এই উৎসৱ 3 দিনৰ কাৰণে উদযাপন কৰা হয়।